হাই ফ্ৰেণ্ডছ, আপোনালোকৰ লগত গিয়াৰ ভিয়াৰ নোহোৱাকৈ কেনেদৰে আপোনালোকে ইউটিউবত 360 ভিডিঅ' চাব পাৰিব তাক মই দেখাই দিম। তাৰ বাবে আপোনালোকে ফাৰ্ষ্ট প্লে ষ্ট'ৰত গৈ আপোনালোকৰ ইউটিউব আপডেট কৰিব লাগিব। যদি আপডেট নাই, আপডেট কৰি ল'ব ফাৰ্ষ্ট। মোৰ অলৰেডি ইউটিউব এপটো আপডেট আছেই। যদি আপোনালোকৰ ইউটিউব এপ আপডেট নাই, তেনেহ'লে আপোনালোকক আপডেট বুলি দেখাব আৰু আপোনালোকে চিম্পল আপডেট কৰি দিব। আৰু তাৰপিছত আপোনালোকে হোম পেজত গৈ ইউটিউব এপছটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেদৰে আপোনালোকৰ ইউটিউব এপছটো খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে চাৰ্চ বাৰত গৈ আপোনালোকে চাৰ্চ কৰি দিব। মই এতিয়া হলিউড ছং চাৰ্চ কৰিছোঁ। তাৰপিছত আপোনালোকে যদি ভাবে যে হলিউড ছং নাচাওঁ, তেনেহ'লে ইয়াত আকৌ ক্লিক কৰক। ক্লিক কৰি যি ইচ্ছা যায় তাকে আপোনালোকে চাৰ্চ কৰি দিয়ক। আপুনি হলিউড লিখিব পাৰে, বলিউড লিখিব পাৰে, যি ইচ্ছা যায় মানে আপোনাৰ যোনটো ভাল লাগে তাকে চাৰ্চ কৰক। মই এতিয়া হলিউডেই চাৰ্চ কৰিছোঁ, কিয়নো মোৰ হলিউড ছং খুবেই ভাল লাগে। তাৰপিছত আপোনালোকে ইয়াত চাওক যে হলিউড ছং 2018, তাৰপিছত লিখা আছে পূৰণ চিন এটা আছে, তাৰপিছত আছে 3টা ডট। সেই 3টা ডটত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেদৰে পেজ এটা দেখিব। এনেদৰে এতিয়া তলত দেখিব যে 360, তাত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে এপ্লাই কৰি দিব। এপ্লাই কৰাৰ পিছত যিমানবোৰ ভিডিঅ' দেখিব, প্ৰত্যেকটো ভিডিঅ'ই 360 ভিডিঅ' হয়। যিটো ভিডিঅ'ই চাব বিচাৰে সেইটো ভিডিঅ'ই আপোনালোকে প্লে' কৰি ল'ব পাৰে। প্লে' কৰাৰ পিছত আপোনালোকে এনেদৰে থাকিলে আপোনালোকে 360 চাব নোৱাৰিব। তাৰ বাবে আপোনালোকে ফুল স্ক্ৰীণ কৰি ল'ব লাগিব। ফুল স্ক্ৰীণ কৰাৰ পিছত আপোনালোকে যেনেদৰে গেম খেলিলে মুভ কৰে, তেনেদৰে মুভ কৰে লৰাই লৰাই চাব পাৰিব। এতিয়া চাওক, মই ভিডিঅ'ত দেখাই দিছোঁ যে 360 ভিডিঅ'। এনেদৰে আপোনালোকে চাব পাৰিব। এতিয়া মই প'জ কৰি দেখাই দিছোঁ যে ভিডিঅ'টো প'জ কৰি আপোনালোকে চাৰিওফালেও চাব পাৰিব। এনেদৰে যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব। ধন্যবাদ।